যিমান আমি আশা কৰিছিলোঁ সিমান পোৱা নাই তথাপি প্ৰমোদ বড়োৰ পত্নী হিচাপত তেওঁ যিহেতু দুইখন আসনতে জয়লাভ কৰিছে মই তাৰ কাৰণে বিৰাট সুখী আৰু গৈবাৰীৰ ৰাইজ আৰু মই ককলাবাৰীৰ ৰাইজক মোৰ ফালৰ পৰা ধন্যবাদ জনাওঁ আজি বিশেষ ব্যস্ততাৰ কাৰণে তেখেতে আহি ইয়াত উপস্থিত হ'ব পাৰে আনকি তেখেতৰ চাৰ্টিফিকেটখন তেখেতে নিজে ল'বলৈ আহিব সময় পোৱা নাই এই ক্ষেত্ৰত কি ক'ব আপুনি আচলতে তেওঁ এটা ইয়াৰ ৰাইজৰ ওপৰত পুৰা বিশ্বাস আছিল সেইকাৰণে তেওঁ ইয়াৰ ৰাইজৰ ওপৰতে নিজৰ সমষ্টিটো এৰি দি আমাৰ যিবিলাক সতীৰ্থ আছে তেওঁলোকৰ হাততে এৰি দি তেওঁ বিভিন্ন জাগাত ঘূৰি আছে গতিকে যেহেতু তেওঁ দলৰ সভাপতি গতিকে নিজৰ জাগাটো চবৰে হাততে দি পেলাই নিজে ঘূৰি আছে সময় পোৱা নাই কিন্তু এনেকুৱা নহয় যে ই ৰেছপনচিবলো নহয় তেওঁ তেওঁৰ কামখিনি কৰি আছে মইতো হেপি হ'মেই অবভিয়াছলি আপুনি প্ৰমোদ বড়োৰ এগৰাকী যোগ্য পত্নী হিচাপে তেখেতে যি পৰিৱৰ্তন বিচাৰি যি ৰাজনীতিত খোজ দিলে এই ক্ষেত্ৰত আপুনি কি সহায় কৰিব কি ক'ব আচলতে মই যোগ্য হয়নে নহয় সেই কথাটো মই নাজানো কিন্তু যি বিটিআৰবাসীৰ যি পৰিৱৰ্তনৰ যাত্ৰা এয়া আচলতে সমাজ নিৰ্মাণৰ প্ৰথম ষ্টেপ বুলি মই ভাবোঁ আৰু ইয়াত মই সম্পূৰ্ণ সহযোগী মোৰ লগতে বহুত আছে যোনে প্ৰমোদ বড়োৰ হাতখন মুঠিটো টাইট কৰাত সহায় কৰি আছে ধন্যবাদ সুন্দৰ বাদ্য सोलायथायनि गोनांथार इउपिपिएलनि सरकार सोलायथायनि गोनांथार प्रमोद बड़ोनि सरकार खोथाजों नङा मावनायजों सुबुंनि जिउजों बेसोर दैदेनगिरिनि सिनायथि नेवसिलायनाय गैया हारिनि मानसि फंबाय दैदेनगिरि होनना बेखौसो बुङो बायदि राव धोरोम आरो गाव हारिनि मोनथाय ट्रेक्टरासो होफैगोन लाबोना सोलायथायनि दैदेन सफैबायबा सोलायथायनि गोनांथार इउपिपिएलनि सरकार सोलायथायनि गोनांथार प्रमोद बड़ोनि सरकार थानाय नङा रायजोआनो जागोन राजा खोनासं बयबो